আজি আমি অহা 2026 যেটো 10 ফেব্ৰুৱাৰীত এক্সাম আছে HSLCৰ অসমীয়া সাবজেক্ট সেই অসমীয়াত আমি বেছিকৈ নাম্বাৰ পাবলৈ হলে কেনেকৈ কোশ্চিনৰ উত্তৰ দিব লাগে হেতু জানিব লাগিব কিয়নো অসমীয়া হল আমাৰ মাতৃভাষা আৰু এই মাতৃভাষাৰ বহুতেই ইম্পৰ্টেন্ট হল ইয়াৰ লিখন পদ্ধতি তুমি কেনেকৈ লিখিবা কেনেকৈ লিখিলে বেছি মাৰ্ক পোৱা যায় এইটো হল অত্যন্ত গুৰুত্বপূৰ্ণ কথা লগতে অসমীয়াত কেনে ধৰণৰ কোশ্চিন আহে কেই প্ৰকাৰৰ কোশ্চিন হ'ব পাৰে অসমীয়াত এই কথাবোৰে আজি আমি আলোচনা কৰিম তো দেখা মই প্ৰথমতে তোমাক কওঁ যে অসমীয়াত তুমি যদি লক্ষ্য কৰা চাৰি প্ৰকাৰৰ কোশ্চিন পাবা কেই প্ৰকাৰৰ চাৰি প্ৰকাৰৰ কোশ্চিন পাবা এক প্ৰকাৰ যেটো কোশ্চিন হয় নাম্বাৰ 1 প্ৰকাৰ হেতু হল 1 মাৰ্কৰ কেই মাৰ্কৰ 1 মাৰ্কৰ যেটো আমি এটা ওয়ার্ড বা এটা লাইনতে সংক্ষিপ্ত কৰো আৰু এইটো তোমালোকে যেনেকৈ লিখা 1 মাৰ্ক দি দিয়ে এইটো এই 1 মাৰ্কৰ যেটো কোশ্চিন আনসাৰ আছে এইটো ইমান এটা আমাৰ অসুবিধা নাহে 2 নম্বৰ যেটো মাৰ্ক আছে হেতু হল 2 মাৰ্কৰে কি 2 মাৰ্ক এই 2 মাৰ্কৰ যে আছে এইটো অলপ তোমাৰ কি কৰিব লাগিব কিছুমানে কি কৰে এক লাইনতে সমাপ্ত কৰি দিয়ে তো এক লাইনত যদি সমাপ্ত কৰি দিবা তেতিয়া তুমি কিন্তু 2 মাৰ্ক নাপাবা তেতিয়া তুমি কি নাপাবা এই 2 মাৰ্কটো নাপাবা তেতিয়া তাৰ পৰা কি হ'ব মাৰ্ক কটা যাব কিয় কটা যাব কাৰণ এইটো আমাৰ ল্যাঙ্গুৱেজ সাবজেক্ট হয় আৰু ল্যাঙ্গুৱেজ সাবজেক্টত তোমাৰ কিমানখিনি লিখিছা হেতু ধৰা হয় আৰু বিশেষকৈ ল্যাঙ্গুৱেজ সাবজেক্টত যাতে তোমাৰ বানান ভুল নহয় বানান ভুল হলে কিন্তু মাৰ্ক কটা যায় তো বানানৰ ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে স্টুডেন্ট বানানৰ ওপৰত গুৰুত্ব দিব লাগিব তো 2 মাৰ্কৰ যেতিয়া তোমাৰ কোশ্চিন আহিব তেতিয়া তুমি কমসে কম 3 লাইন লিখিবা কমসে কম 3 লাইন লিখিবা ঠিক আছে আৰু 3 নম্বৰ যেটো প্ৰকাৰ আছে হেতু তোমাৰ 3 মাৰ্কৰে আহে কেই মাৰ্কৰ 3 মাৰ্ক ঠিক আছে তো এই 3 মাৰ্কৰ যেটো কোশ্চিন আছে এইটো তুমি কিমানখিনি লিখিব লাগিব এইটো হল কোশ্চিন দেখা যেতিয়া তোমাৰ 3 মাৰ্কৰ আহিব তেতিয়া তুমি কি কৰিবা 4 লাইনৰ বা 5 লাইনৰ দুটা প্যাৰাগ্ৰাফ বনাই দিবা কেনেকৈ লিখিবা দুটা প্যাৰাগ্ৰাফ বনাই দিবা কাৰণ প্যাৰাগ্ৰাফ কৈ লিখিলে তুমি মাৰ্ক বেছি পাবা আৰু যদি তুমি এটা প্যাৰাগ্ৰাফতে গোটেইখিনি লিখি দিয়া তেতিয়া তোমাৰ মাৰ্ক কটাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে থাকে ঠিক আছে তো তুমি কি কৰিবা 3 মাৰ্কৰ হলে 4 লাইনৰ বা 5 লাইনৰ দুটা কি কৰিবা প্যাৰাগ্ৰাফ বনাই দিবা ঠিক আছে প্যাৰাগ্ৰাফ বনাই দিবা আকৌ 3 মাৰ্কৰ ভিতৰতে কেতিয়াবা তোমাৰ কি আহে ব্যাখ্যা আহে যেটো আমি অলৰেডি পঢ়িছো হয় না ব্যাখ্যা আহে এতিয়া ব্যাখ্যাটো আকৌ 2 প্ৰকাৰৰ হয় কেনেকুৱা হয় ব্যাখ্যাটো এটা আহে আমাৰ কৰ পৰা কবিতাৰ পৰা আৰু এটা কৰ পৰা আহে আমাৰ পাঠৰ পৰা হয় না কোনবিলাক যেটো আমি কি কয় গল্প হয় না তো এটা কবিতাৰ পৰা আহিব নহলে এটা কি আহে গল্পৰ পৰা আহে এই দুটা তে আমাৰ কি হয় 3 মাৰ্কৰ থাকিব পাৰে কেতিয়াবা 3 মাৰ্ক থাকে কেতিয়াবা 4 মাৰ্ক থাকে তো 3 বা 4 মাৰ্ক হয় না 3 বা 4 মাৰ্ক 3 বা 4 মাৰ্কৰ এই ব্যাখ্যাবিলাক থাকে এতিয়া দেখা এই ব্যাখ্যাবিলাক কেনেকৈ লিখিবা ধৰা হল তুমি কবিতাৰ পৰা এটা দিয়া হল যেটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছে হয় না মাধৱদেৱে লিখা যেটো আমাৰ কি আছিল বৰগীত হয় না বৰগীতৰ এই বৰগীতৰ বিষয়ে যদি আমি কওঁ তেতিয়া ধৰা হল তাৰ পৰা এটা কি প্যাৰাগ্ৰাফ উঠাই দিল তেতিয়া তুমি কেনেকৈ লিখিবা যে উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা উঠাই দিয়া হৈছে এই কথাটোকে আকৌ যেতিয়া তোমাৰ কোনো গল্পৰ পৰা দিব তেতিয়া অলপ কি হ'ব সেপাৰেট কৰি দিয়া হ'ব তেতিয়া আৰু কবিতা নাহে আৰু তেতিয়া কি হ'ব কবিতা ফাকি নহয় তেতিয়া কি হৈ যাব বাক্যহাৰী তেতিয়া বাক্যহাৰী আৰু এটাতকৈ যদি বেছি বাক্য থাকে তেনেহলে বাক্য কেইহাৰী আমাৰ পাঠ্যপুথিৰ পৰা বা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত যিখন লেখক আছে সেই লেখকখনৰ নাম যে এই লেখকৰ দ্বাৰা ৰচিত বা লিখিত পাঠটিৰ পৰা উঠাই দিয়া হৈছে তাৰ পিছত কি কৰিবা তাৰ অলপ উপসংহতি লিখি দিবা উপসংহতি মানে প্ৰশংসা হয় না যে সেই বাক্যহাৰীৰ দ্বাৰা কি বুজাব খুজিছে বাক্যহাৰীৰ দ্বাৰা কি বুজাব খুজিছে হেতু 1 লাইন বা 1.5 লাইনত লিখি দিবা তাৰ পিছত তাৰ যি বিষয়বস্তু আছিল সেইখিনি গোটেইখিনি লিখি দিব লাগে কি মিনিং প্ৰকাশ হয় ঠিক আছে আৰু লাষ্টত যাই অলপ সামৰণি মাৰি দিব লাগে এইখিনি মাৰি দিলে তুমি 4 থাকিলেও 4 পাই যাবা 3 থাকিলেও 3 মাৰ্ক পাই যাবা ঠিক আছে এইটো হল আমাৰ ব্যাখ্যা লিখাৰ পদ্ধতি আকৌ কি হয় কেতিয়াবা 4 মাৰ্কৰে আমি কি পাম বা 3 মাৰ্কৰে কি পাম লং কোশ্চিন আনসাৰ পাম ঠিক আছে তো লং কোশ্চিন আনসাৰ পোৱাৰ লগে লগে আমি কি কৰিম প্যাৰাগ্ৰাফ হিচাপত লিখি দিম যেটো মই অলৰেডি আগতেও ক'লো তো প্যাৰাগ্ৰাফ বনাবা ঠিক আছে প্যাৰাগ্ৰাফ বনালে তোমাৰ মাৰ্ক কটা নাযায় বুজা গৈছে প্যাৰাগ্ৰাফ বনাবই লাগিব নহলে মাৰ্ক কিন্তু ফুল পোৱা নাযায় তাৰ পিছত তোমাৰ যেটো 4 মাৰ্ক আছে হেতু হল গ্ৰামাৰ কি ব্যাকৰণ বা গ্ৰামাৰ ব্যাকৰণ হয় না ব্যাকৰণ গ্ৰামাৰৰ ভিতৰত দেখা তোমালোকৰ প্ৰত্যয় আহিব হয় না ছন্দ আহিব এনেকৈ আমাৰ সন্ধি আছে বিপৰীত অৰ্থ হয় না বিপৰীত শব্দ সমাৰ্থক শব্দ অৰ্থ হয় না যেনেকৈ আমাৰ বৰগীতৰ পৰা কিছুমান ওয়াৰ্ড উঠাই দিয়া আৰু তাৰ পৰা কি আমাৰ আধুনিক অৰ্থ শব্দৰ অৰ্থটো লিখিব লাগে এইবিলাক আমি কি কৰিব লাগিব কিতাপৰ কেইটাই চাই গলে কমন পৰি যাব 100% তো এইকেইটা পঢ়িব লাগিব
তো সেই ব্যাকৰণৰ ভিতৰত তুমি ৰচনাটো অলপ ভালকৈ পঢ়ি যাব লাগিব ৰচনা ঠিক আছে ৰচনাটো চাব লাগিব এতিয়া ৰচনা যে চাবা ৰচনাৰ ভিতৰত কি চাবা সেইটোৰ কোৱেশ্চন কাৰণ ৰচনাৰতো শেষ নাই তেনেহ'লে ৰচনাত চাবা কি তো তোমালোকে যিকেইটা চাইছা ভাল আৰু মই মাত্ৰ তোমালোকক তিনিটা ৰচনা দি আছোঁ এই তিনিটা তুমি চাবা তিনিটাৰ ভিতৰত নাম্বাৰ 1 যিটো মই সেইটো ক'ম বিজ্ঞানৰ অৱদান নাম্বাৰ 1টো কি লিখিবা বিজ্ঞানৰ অৱদান এইটো বহুতেই ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট 2026ৰ কাৰণে এইটো অকল অসমীয়াৰ কাৰণে নহয় এইটো ইংলিছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ইংলিছত আহে সায়েন্স ইন এভৰিডে লাইফ ঠিক আছে আৰু অসমীয়াত তাকে আমি কওঁ বিজ্ঞানৰ অৱদান এনেকৈ আহে তো এইটো ভালকৈ মনত ৰাখিবা 2 নম্বৰ তুমি চাবা জুবিন গাৰ্গৰ বিষয়ে এইবাৰ কিবা না কিবা এটাতো কোৱেশ্চন আহিব যেহেতু ৰিসেন্টলি হৈ গ'ল ঘটনাটো তো আমাৰ পৰা কি হৈ গ'ল বিদায় ল'ল তাৰ কাৰণে জুবিন গাৰ্গৰ বিষয়ে তোমাৰ পঢ়িব লাগিব এইটো এটা আমাৰ হ'ব ইম্পৰ্টেণ্ট টপিক আৰু 3 নম্বৰ তুমি যিকোনো এটা ফেষ্টিভেল লাইক বিহু ঠিক আছে বা তোমাৰ যেটো পছন্দ যিকোনো উৎসৱ এনেকৈ দিব পাৰে ডাইৰেক্টলি বিহুৰ নামও ক'ব পাৰে তো বিহুই বেছিবা পাহে তো বিহুটোই মুখস্থ কৰি যাও ঠিক আছে ষ্টুডেণ্ট আৰু এটা কৰিব পৰা তিনিটা কৈছে যদিও আৰু এটা কৰিব পৰা অসমৰ বানপানী চাৰিটা দি দিলোঁ অসমৰ বানপানী এই চাৰিটা ভালকৈ পঢ়িলে তোমাৰ নিশ্চিতভাৱে কমন পঢ়িবই লাগে ঠিক আছে তাৰ পিছত ৰচনা পঢ়িলা আৰু এটা সহজ টপিক আছে এপ্লিকেশ্যন আবেদনটো তোমালোকে এটা চালেই বাকীকেইটা আপনা পাই যাবা আবেদনৰ ভিতৰত তোমাৰ কোনটো বেছি আহে তুমি ছুটিৰ বাবে যে আবেদন বিচৰা হেডমাষ্টাৰৰ ওচৰত সেইটো বেছি আহে যে 2 পিৰিয়ডৰ পিছত কি তুমি ছুটি বিচাৰি আছা তাৰ বিষয়ে এটা আবেদন লিখা এইটো আবেদন ভালকৈ পঢ়ি যাবা ঠিক আছে এই আবেদনটো আমাৰ বহুত আহে এক্সামত তো এইবিলাক পঢ়িব লাগিব তাৰ পিছত দেখা এইকেইটাৰ পিছত তোমালোকে অলপ চাব লাগিব ওয়ার্ড মিনিং শব্দৰ অৰ্থ আৰু শব্দৰ অৰ্থ কোনবিলাক চাবা যিবিলাক আমাৰ কিতাপত অলৰেডি দিয়া আছে ঠিক আছে গোটেইকেইটা চেপ্টাৰ শেষত কি দিয়া থাকে যেনেকৈ আমাৰ বৰগীতত আছে হয় না তো যিমান কেইটা চেপ্টাৰ আছে গোটেইকেইটা লাষ্টত কেইটা 4টা 5টা 3টা এনেকৈ কি আছে শব্দ অৰ্থ দিয়া আছে যেটো তোমাৰ কি প্ৰাচীন আৰু আধুনিকৰ লগত ৰিলেটেড হয় সেইবিলাক চাই যাবা ঠিক আছে কমন পৰি যাব আৰু এনসাৰটো মই আকৌ তোমালোকক কৈ আছো শেষত ঠিক আছে যে এনসাৰবিলাক যেতিয়াই লিখিবা পেৰাগ্ৰাফ হিচাপত লিখিবা ঠিক আছে পেৰাগ্ৰাফ হিচাপত লিখিলে মাৰ্ক বেছি পোৱা যাব ঠিক আছে তো এইখিনি মনত ৰাখিবা আৰু তোমালোকৰ ফাৰ্স্ট যেহেতু 10 তাৰিখত ফেব্ৰুৱাৰী 10 তাৰিখত তোমালোকৰ ফাৰ্স্ট এক্সাম হয় অসমীয়া তাৰ কাৰণে তোমালোকক শুভেচ্ছা জনালো তোমালোকৰ এক্সাম ভাল হোক আশা কৰোঁ ধন্যবাদ আজিৰ কাৰণে এইখিনি ভিডিও ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা